মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ সৈতে পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়াৰ বিভিন্ন সংখ্যাৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু এই পাঠটোৰ ওপৰত যুগুত কৰা এইটো মোৰ 6 নম্বৰ ভিডিঅ'। তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পাঠটোৰ ওপৰত যুগুত কৰা মোৰ আগৰ 5টি ভিডিঅ' চোৱা নাই, তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, স্থানীয় মানৰ ধাৰণাটো তোমালোকে ভালদৰে বুজিব পাৰিছা। এবাৰ আমি সংখ্যাৰ প্ৰক্ৰিয়াসমূহলৈ আগবাঢ়িছোঁ। প্ৰক্ৰিয়া বুলি ক'লে তোমালোকে কি বুজা বাৰু? প্ৰক্ৰিয়া মানে হৈছে সংখ্যাবিলাকক যেতিয়া আমি যোগ কৰিম বা বিয়োগ কৰিম, পূৰণ কৰিম, হৰণ কৰিম, এইবিলাককে আমি প্ৰক্ৰিয়া বুলি ক'ম। অৰ্থাৎ যোগ, বিয়োগ, পূৰণ, হৰণ এইবিলাক হৈছে একো প্ৰক্ৰিয়া। আৰু আমি প্ৰথমতে এতিয়া যোগৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইতিমধ্যে চতুৰ্থ শ্ৰেণীত কিদৰে যোগ কৰা হয় আৰু 3টা অংক বিশিষ্ট সংখ্যাৰ যোগ তোমালোকে নিশ্চয় কৰি আহিছে। আৰু একেদৰে আমি 4টা অংক বিশিষ্ট হওক, 5টা অংক বিশিষ্ট হওক, 7টা অংক বিশিষ্ট হওক, অৰ্থাৎ হাজাৰৰ সংখ্যা বা লাখৰ সংখ্যা, কোটিৰ সংখ্যা, সকলো ধৰণৰ সংখ্যাবিলাকো তোমালোকে চতুৰ্থ শ্ৰেণীত পাই অহা নিয়মৰ দৰে আমি কি কৰিব পাৰিম? যোগ কৰিব পাৰিম। ইয়াতে তোমালোকক কেইটামান উদাহৰণত যোগ কৰি দিছে, যোগকেইটা চাব বাৰু। আমি অভ্যাসনলৈকে যাওঁ আৰু অভ্যাসনলৈকে কিদৰে যোগ কৰে সেইটো দেখুৱাই দিলে তোমালোকে উদাহৰণকেইটা নিজে নিজে ঘৰত চাই ল'ব পাৰিবা। আমি এই অভ্যাসনটো আৰম্ভ কৰিছোঁ। প্ৰথম অভ্যাসনটো আমি চাওঁ আহাচোন, যে কি দিয়া আছে যে 126 যোগ 325, আকৌ 2 নম্বৰটো দিয়া আছে 806 যোগ 98 আৰু 3 নম্বৰ দিয়া আছে 1761 বা 1761 যোগ 179। আমি যোগ কৰোঁ আহাচোন। ইয়াতে তুমি যোগ কৰোঁতে ভালদৰে চাই যাবা। ইয়াতে চাবা, ইয়াতে তোমাৰ দিয়া আছে কি যিটো সংখ্যাটোৰ যিটো এককৰ স্থান আৰু তলৰ সংখ্যাটোৰ এককৰ স্থান, অৰ্থাৎ এককৰ স্থানৰ অংকটোৰ এককৰ স্থানৰ অংকটোক আমি যোগ কৰিম। এতিয়া দিয়া আছে 6 প্ৰথমটোত আৰু দ্বিতীয়টোত দিয়া আছে 5, নহয় জানো? 5, 6 5 কিমান হয়? 6 5 11, 11ৰ 1 হ'ব। আৰু আমি জানো যে যেতিয়া যোগ কৰি যাম, যেতিয়া 2টা অংক বিশিষ্ট সংখ্যা বা 3টা অংক বিশিষ্ট সংখ্যা এনেকৈ আমি যেতিয়া যোগ কৰি যাম, যোগ কৰি গ'লে যেতিয়া আমাৰ সংখ্যাটো 2টা অংক বিশিষ্ট পাম যোগফলটো, তেতিয়া আমি কি কৰিব লাগে? পিছফালে যদি আৰু যোগ কৰিবলগীয়া থাকে তেতিয়াহ'লে আমি এককৰ স্থানৰ অংকটো বহুৱাই দশকৰ স্থানত অংকটো কি কৰোঁ? হাতে যোৱা বুলি কওঁ। গতিকে ইয়াতে 6 5 11, 11ৰ 1 হ'ল আৰু হাতে গ'ল কিমান? দশকৰ স্থানৰ অংকটো কিমান? 11 হ'লে 1, নহয় জানো? গতিকে হাতে 1 গ'ল। আৰু ইয়াতে দিয়া আছে তোমাৰ নেক্সট তোমাৰ এই সংখ্যা দুটাৰ দশকৰ স্থানৰ অংককেইটা চোৱা। দুটাতে কি আছে? 2 আৰু 2 আছে। 2 যদি তুমি যোগ কৰা 2 4 পাবা। আৰু যে তোমাৰ হাতে 1 গৈছিল, সেই হাতে 1টো তুমি কি কৰিব লাগিব? যোগ কৰি দিব লাগিব। এই 2 4 আৰু হাতে যোৱা 1টোৰে কিমান হ'ব? 5 হ'ব। তাৰপিছত দিয়া আছে ইয়াতে তোমাৰ 2টা সংখ্যাৰে শতকৰ স্থানৰ অংকটো হৈছে 1 আৰু এটাত আছে 3। গতিকে 1 আৰু 3 যোগ কৰিলে কিমান পাবা? তুমি 4 পাবা। অৰ্থাৎ সংখ্যাটো আমাৰ কি হ'ল? যোগ কৰোঁতে 451 আমি পালোঁ। তাৰপিছত তোমাৰ 2 নম্বৰটো চোৱা। ইয়াতো তোমাৰ কি দিয়া আছে? প্ৰথম যিটো সংখ্যা দিয়া আছে সেইটো 3টা অংক বিশিষ্ট আৰু দ্বিতীয় যিটো সংখ্যা দিয়া আছে সেইটো হৈছে 2টা অংক বিশিষ্ট। এটা কথা তোমালোকে মনত ৰাখিবা যে সংখ্যাসমূহৰ অংকবিলাকৰ স্থান যিটো আছে সেই একে স্থানৰ অংকবিলাকহে আমি যোগ কৰিম। এককৰ স্থানত থাকিলে আমি এককৰ কেইটা যোগ কৰিম, দশকৰ স্থানত দশকৰ কেইটা যোগ কৰিম আৰু শতকৰ স্থানত শতকৰ কেইটা, হাজাৰৰ স্থানত হাজাৰৰ কেইটা, এনেকৈহে আমি যোগ কৰিম। যদি কোনোবাটো এটা সংখ্যাত কি নাথাকে, কোনোবাটো এটা স্থান নাথাকে, তেতিয়াহ'লে আমি সেই স্থানটো যেনেকৈ আছে আমি সেনেকৈ থৈ দিম। অৰ্থাৎ সেইটো যদি তোমাৰ 6 আছে বা তলৰ স্থানটোত কোনো ধৰণৰ স্থান দিয়া নাই, অংক দিয়া নাই, তেতিয়াহ'লে আমি 6টো নুমাই আনিব পাৰিম। আমি এইটো উদাহৰণ চালে বা এই অংকটো কৰিলে আমি সেই কথাটো বুজিব পাৰিম। এতিয়া দিয়া আছে এককত, ইয়াতে তোমাৰ 6 আছে, ইয়াতো তোমাৰ 8 আছে। 6 8 কিমান? 14, 14ৰ 4, হাতে গ'ল 1, ইয়াতে আছে 0, 0 9 কিমান? 9 হয়। আৰু হাতে যোৱা 1টোৰে 9 1 10, আকৌ হাতে যাব কাৰণ এইটো এটা 2টা অংক বিশিষ্ট সংখ্যা পাই যোৱাৰ কাৰণে এতিয়া এককৰ স্থানৰ অংকটো হ'ল 0, দশকৰ স্থানৰ অংকটো 1। গতিকে দশকৰ স্থানৰ অংকটো হাতে গ'ল। তাৰপিছত মই যে ক'লোঁ এই 8টো, 8ৰ তলত কিন্তু ইয়াতে শতকৰ স্থানত কোনো ধৰণৰ অংক নাই। গতিকে 8টো তুমি ডাইৰেক্ট নুমাই আনিব পাৰিবা। ডাইৰেক্ট নুমাই আনিলে কিমান হ'ব? 8 আৰু হাতে যোৱা 1টোৰে কিমান হ'ল তোমাৰ? 9। গতিকে এনচাৰটো হ'ল 904। ঠিক তেনেদৰে 3 নম্বৰটো দিয়া আছে
যে এককৰ স্থানৰ অংককেইটা যোগ কৰা 1 9 কিমান 10 10ৰ 0 বহিল তাৰপিছত হাতে গ'ল 1 6 হাতে 13 13 1 14 14 4 হাতে গ'ল 1 হাতে 1 8 8 1 9 আৰু যেহেতু ইয়াতে ওপৰত কি আছে হাজাৰৰ স্থানৰ অংকটো 1 আছে তলত কিন্তু হাজাৰৰ স্থানৰ অংক নাই গতিকে 1টো ডাইৰেক্ট তললৈকে নামি আহিল আৰু উত্তৰটো হ'ল 1940 একেদৰে তুমি 4 নম্বৰটো চোৱা 4 নম্বৰটো দিয়া আছে এককৰ স্থানত 7 আৰু 6 আছে 7 আৰু 6 যদি আমি যোগ কৰি দিওঁ 7 6 কিমান পাওঁ 13 পাওঁ 13 3 হাতে গ'ল 1 ইয়াতে আছে 0 আৰু ইয়াতে আছে 7 0 হাতে 7 আৰু হাতে যোৱা 1টোৰে হাতে 8 হ'ল আৰু ইয়াতে আছে 0 তলত আছে 3 0 3 অৰ্থাৎ 0 লগত আমি কিবা সংখ্যা যোগ কৰিলে কি পাওঁ সদায় সংখ্যাটোৱে পাওঁ গতিকে 0 লগত 3 যোগ কৰিলে আমি কি পালো 3 পালো আৰু 2 2 4 বুজি পালা ঠিক তেনেদৰে দিয়া আছে 5 নম্বৰটোত আমি ইয়াতো কি কৰোঁ ইয়াতে ওপৰটোত দিয়া আছে 4টা অংক বিশিষ্ট সংখ্যা আৰু তলতো দিয়া আছে 3টা অংক বিশিষ্ট সংখ্যা গতিকে আমি কি কৰিম শতকৰলৈকে আমি কি কৰিম সংখ্যাবিলাক যোগ কৰি যাম আৰু হাজাৰৰ স্থানত যেটো অংক থাকিব সেইটো আমি ডাইৰেক্ট নুমাই দিম যেনে 4 1 5 তাৰপিছত দিয়া আছে 3 9 12 12 2 হাতে গ'ল 1 2 8 10 10 1 11 1 হাতে গ'ল 1 হাতে 1 গৈছিলে নহয় জানো হাতে 1 গ'ল হাতে 1 যোৱাৰ কাৰণ এই 1টো নুমাই আনিলো আমি তললৈকে নুমাই আনাৰ লগত এই হাতে যোৱা 1টো আৰু এই 1টো লগ লাগি কিমান হৈ গ'ল 2 হৈ গ'ল গতিকে 2125 হৈ যাব ঠিক তেনেদৰে যদি আমি 6 নম্বৰটো চাওঁ ইয়াতো এককৰ স্থানকেইটা আমি যোগ কৰি গ'লে 3 2 5 দহকৰ স্থান দুটা যোগ কৰিলে 2 8 10 0 হাতে গ'ল 1 আকৌ শতকৰ স্থানকেইটা যোগ কৰিলে 1 4 5 হাতে 1 গৈছিল 5 1 6 আৰু হাজাৰৰ স্থানৰ অংকটো ডাইৰেক্ট নামি আহিব কাৰণ যোগ কৰিবৰ বাবে ইয়াতে কোনো ধৰণৰ অংক নাই অৰ্থাৎ 2 নম্বৰ সংখ্যাটোত হাজাৰৰ স্থানত কোনো অংক নাই আকৌ 7 নম্বৰটোত চোৱা 4 5 9 1 2 3 6 3 9 7 গোটেই সহজ নহয় জানো আৰু দিয়া আছে 8 নম্বৰ যে 5 8 13 3 হাতে গ'ল 1 2 2 4 আৰু হাতে যোৱা 1টো কি হ'ল 5 আকৌ দিয়া আছে 6 9 15 15 5 হাতে গ'ল 1 8 হাতে 15 5 আৰু হাতে যোৱা 1টোৰে কি হ'ব 16 হ'ব 16 6 হাতে গ'ল 1 1 1 2 ইয়াতে তোমাৰ কি দিয়া আছে 5টা অংক বিশিষ্ট ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটো 4টা অংক বিশিষ্ট গতিকে 5টা অংক বিশিষ্টৰ যেটো লাষ্টৰ স্থান আছিল অযুতৰ স্থানটো ডাইৰেক্ট নামি আহিছে আৰু হাতে এটা 1 গৈছিল কাৰণে সেই 1 1 2 হৈ থাকিল ইয়াতে একেদৰে 9 নম্বৰ 2তে 5টা অংক বিশিষ্ট সংখ্যা ইয়াতে আমি কি কৰিম প্ৰত্যেকটো স্থানৰ লগত একে স্থানৰ অংকবিলাক আমি কি কৰি যাম যোগ কৰি যাম যেনে এককৰ স্থানৰ অংক আছে 2 আৰু 8 2 8 যোগ কৰিম 2 8 10 10ৰ 0 হাতে গ'ল 1 এতে দিয়া আছে 8 2 10 10 1 11 11 1 হাতে গ'ল আকৌ 1 আকৌ হ'ব 7 1 8 8 1 9 3 2 5 7 1 8 অৰ্থাৎ 85910 এনেকৈ আমি কি কৰিম যোগ কৰি যাম যোগ কৰোঁতে তোমালোকে এটা কথাই মনত ৰাখিবা যে সংখ্যাবিলাকৰ অংকসমূহত যিটো স্থান আছে একে স্থানৰ অংকবিলাককহে যোগ কৰা হয় অৰ্থাৎ এককৰ স্থানৰ লগত এককৰ স্থান দহকৰ স্থানৰ লগত দহকৰ স্থান আৰু এই একে নিয়ম বিয়োগৰ ক্ষেত্ৰতো খাতে তোমালোকক পাঠ্যপুথিত কৰিবলৈ দিয়া এই অংককেইটা চোৱাচোন এইকেইটা বিয়োগ অংক আৰু বিয়োগ অংককেইটা মাত্ৰ আমি যিটো নিয়মেৰে কৰি আহিলো অৰ্থাৎ এককৰ স্থানৰ পৰা এককৰ স্থান যোগ একেদৰে এককৰ স্থানৰ পৰা এককৰ স্থান বিয়োগ দহকৰ স্থানৰ পৰা দহকৰ স্থান বিয়োগ একেদৰে আমি কৰি যাম এতিয়া তোমাক প্ৰথম সংখ্যাটোত ইয়াতে দিয়া আছে যে 8 এককৰ স্থানত হয়নে আৰু দহকৰ স্থানত কি দিয়া আছে 9 দিয়া আছে এতিয়া যদি তুমি চাবলৈ যোৱা 8ৰ পৰা তুমি 9 বিয়োগ কৰিব নোৱাৰা কিয়নো 8টো হৈছে সৰু সংখ্যা আৰু 9টো হৈছে ডাঙৰ সংখ্যা গতিকে তুমি কি কৰিব লাগিব এই দহকৰ স্থানৰ অংকটোৰ পৰা তুমি এটা কিন্তু 1 ধাৰ কৰি লৈ যাব লাগিব আৰু 1 এটা ধাৰ কৰি লৈ গ'লে ইয়াতে থাকিব 1 মানে দহকৰ স্থানৰ অংকটো 1 হৈ থাকিব আৰু ইয়াতে 18 হৈ যাব 18 হৈ গ'লে 18ৰ পৰা 9 গ'লে 9 এতিয়া থাকিলে তোমাৰ ইয়াতে 1 বা 1ৰ পৰা তোমাৰ 8 আকৌ বিয়োগ কৰিব নোৱাৰি তেতিয়া তুমি কি কৰিব লাগিব শতকৰ স্থানৰ অংকটোৰ পৰা আকৌ 1 এটা ধাৰ কৰি লৈ যোৱা লৈ গ'লে কি হ'ব 11 হ'ব 11ৰ পৰা 8 গ'লে 3 ঠিক তেনেদৰে ইয়াৰ পৰা যিহেতু তুমি শতকৰ স্থানৰ অংকটোৰ পৰা এটা 1 ধাৰ কৰি লৈ গৈছিলা গতিকে ইয়াতে তোমাৰ বাকি থাকিল 6 7ৰ পৰা গ'লে 6 নহয় জানো গতিকে 6 বাকি থাকিলে এতিয়া তুমি 6ৰ পৰা তলৰ সংখ্যাটোৰ শতকৰ স্থানৰ অংকটো হ'ল 3 3টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে তুমি কিমান পাবা 6ৰ পৰা 3 গ'লে 3 গতিকে উত্তৰটো হ'ব 3 × 40
একেদৰে এইটো চাবাচোন বাৰু ইয়াতো সেই একে যে 6ৰ পৰা 9 বিক কৰিব নোৱাৰে সেইকাৰণে আমি কি কৰিলোঁ 1 ধাৰ কৰিলোঁ 1 ধাৰ কৰোঁতে কিমান হ'ল 16 16ৰ পৰা 9 গ'লে 7 ইয়াতে আমি 1 ধাৰ কৰি নোৱাৰে কিমান থাকিল 1 আছিল 1ৰ পৰা 1 ধাৰ কৰিলে গ'লে কিমান থাকিব 1ৰ পৰা যদি 1টোৱে লৈ যাওঁ তেতিয়াহ'লে বাকী নাথাকে একো শূন্য থাকিব নহয় জানো আকৌ 0ৰ পৰা কিন্তু আমি 2 বিক কৰিব নোৱাৰোঁ গতিকে আমি আকৌ 3ৰ পৰা 1 ধাৰ কৰিম 1 ধাৰ কৰিলে 0টো আছিল আৰু 0ৰ আগত 1টো হোৱাৰ লগে লগে কিমান হৈ যাব 10 হৈ যাব 10 হ'লে 10ৰ পৰা 2 গ'লে 8 এই 3টোৰ পৰা আমি যেহেতু 1 ধাৰ কৰি লৈ গৈছিলোঁ তেতিয়াহ'লে বাকী থাকিলে ইয়াতে 2ৰ পৰা আকৌ 7 বিক নাযায় তেতিয়াহ'লে আমি কি কৰিলোঁ আকৌ 4টোৰ পৰা অৰ্থাৎ হাজাৰৰ স্থানৰ অংকটোৰ পৰা আমি আকৌ এটা 1 ধাৰ কৰিলোঁ ধাৰ কৰোঁতে কিমান হ'ল এইটো 12 হ'ল 12ৰ পৰা 7 গ'লে 5 আৰু যিহেতু আমি ইয়াৰ পৰা 1 ধাৰ কৰি লৈ গৈছিলোঁ 4ৰ পৰা গতিকে আমি 4 ঠাইত কি পাম 3 পাম 3 থাকিব আৰু 3টো ডাইৰেক্ট নামি আহিব যিদৰে যুগত নামি আহিছিল কাৰণ ইয়াতে হাজাৰৰ স্থানৰ অংক নাই 2 নম্বৰ সংখ্যাটোত যে আমি ওপৰৰ হাজাৰৰ স্থানৰ অংকটোৰ পৰা তলৰ হাজাৰৰ স্থানৰ অংক কিবা এটা বিক কৰি দিম গতিকে একো নোহোৱাৰ বাবে আমি এইটো 0 বুলি ধৰি ল'লে 4ৰ পৰা 0 গ'লে 3ৰ পৰা 0 গ'লে 3 হৈ থাকিব ঠিক আছে এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰটো দিয়া আছে যে 2 আছে 2ৰ পৰা 7 নাযায় গতিকে আমি 1 ধাৰ কৰিলোঁ 12 হ'ল 12ৰ পৰা 7 গ'লে 5 ঠিক তেনেদৰে 1 ধাৰ কৰি নিয়াৰ বাবে ইয়াতে কিমান থাকিলে 7ৰ পৰা 6 গ'লে 1 আকৌ ইয়াতে তোমাৰ কি থাকিব যে 7ৰ পৰা 6টো 1 গ'ল গতিকে ইয়াৰ পৰা আমি ধাৰ কৰিব লগা হোৱা নাই গতিকে ডাইৰেক্ট 7টো থাকিলে 7ৰ পৰা 5 গ'লে 2 আৰু 6ৰ পৰা 3 গ'লে 3 ইয়াতে আমি এবাৰে ধাৰ কৰিছোঁ আৰু এবাৰে ধাৰ কৰাৰ কাৰণে আমাৰ বাকীবিলাকত কি হোৱা নাই সংখ্যাবিলাক ওপৰৰ সংখ্যাবিলাক কমি যোৱা নাই বা সৰু হৈ যোৱা নাই আৰু 4 নম্বৰটো দিয়া আছে যে ইয়াতে দিয়া আছে 3 আৰু 4 3ৰ পৰা 4 নাযায় গতিকে 1 ধাৰ কৰিলোঁ 13 হ'ল 13ৰ পৰা 4 গ'লে 9 ইয়াতে থাকিব তেতিয়া তোমাৰ 6ৰ পৰা 5 গ'লে 1 এতিয়া 1 আছে 1ৰ পৰা 9 বিক কৰিব নোৱাৰোঁ 1 ধাৰ কৰিলোঁ 11 হ'ল 11ৰ পৰা 9 গ'লে 2 আৰু যদি আমি 8ৰ পৰা 1 ধাৰ কৰি লৈ যাওঁ তেতিয়াহ'লে বাকী থাকিব 7ৰ পৰা 2 গ'লে 5 এবাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটোত প্ৰথম সংখ্যাটোত এককৰ স্থানৰ অংকটো হ'ল 1 আৰু দ্বিতীয় সংখ্যাটোত এককৰ স্থানৰ অংক হ'ল 9 নহয় জানো এতিয়া তুমি যদি চোৱা 1ৰ পৰা 9 বিক কৰিব নোৱাৰো গতিকে 1 ধাৰ কৰিলোঁ 1 ধাৰ কৰিলে ইয়াতে হ'ল 11ৰ পৰা 9 গ'লে 2 1 ধাৰ যিহেতু কৰিছিলোঁ ইয়াতে থাকিব 1 থাকিলে 1ৰ পৰা 2 বিক নাযায় নগ'লে আমি 9ৰ পৰা আকৌ এবাৰ 1 ধাৰ কৰিলে কিমান হ'ব 11ৰ পৰা 2 গ'লে 9 এতিয়া 9ৰ পৰা যিহেতু আমি 1 ধাৰ কৰি লৈ গৈছিলোঁ গতিকে ইয়াতে কি থাকি গ'ল 9ৰ ঠাইত 8 থাকিব আৰু 8ৰ তলত যিটো শতকৰ স্থানৰ অংক আছে সেইটো 8হে আছে গতিকে 8ৰ পৰা 8 গ'লে 0 থাকিব আকৌ হাজাৰৰ স্থানৰ অংকটো ওপৰৰ সংখ্যাটো 3 তলৰ সংখ্যাটোতো 3 গতিকে 3ৰ পৰা 3 গ'লেও 0ই হ'ব আৰু যিটো অযুতৰ স্থানৰ অংক আছে ওপৰৰ সংখ্যাটোত সেইটো 2 আছে আৰু তলৰ সংখ্যাটোত অযুতৰ স্থানৰ অংক নাই গতিকে 2টো নামি আহিলে কি হ'ব সংখ্যাটো বিয়োগফলটো হ'ব যায় 20,092 একেদৰে তুমি 6 নম্বৰ প্ৰশ্নটো বা 6 নম্বৰ অংকটো কৰি চাবা কৰি দিয়া আছে তোমালোকে মিলাই চাবা তোমালোকে এবাৰ এই প্ৰশ্নকেইটা চোৱাচোন এই প্ৰশ্নকেইটা দিয়া আছে যে চিন্তা কৰা আৰু কি হ'ব উলিওৱা এই নম্বৰটো দিছে 3217 যোগ 9673 সমান 12890 তেতিয়াহ'লে 12890 বিগ 9673 কিমান হ'ব এটা কথা মন কৰিবা যে ইয়াতে দিয়া আছে যে এই সংখ্যা দুটাতে যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি এই সংখ্যাটো পাওঁ এবাৰ আকৌ কি কৰিছে যে এই সংখ্যাটো যোগফল যিটো আছিল যোগফল থকা সংখ্যাটো দিছে আৰু যোগফল থকা সংখ্যাটোৰ পৰা কি কৰিছে এই সংখ্যা দুটাৰ এটা সংখ্যা এই সংখ্যাটো বিয়োগ কৰি দিছে তেতিয়াহ'লে আমি কি পাম তুমি ভালদৰে মন কৰাচোন বাৰু কথা এটা যে তুমি ধৰা হ'ল 3 আৰু 2 যোগ কৰিছা 3 আৰু 2 যোগ কৰিলে যোগফল কিমান পোৱা 5 পোৱা এতিয়া যদি তুমি 5ৰ পৰা 2 বিয়োগ কৰি দিয়ে 3 পাবা আৰু 5ৰ পৰা 3 বিয়োগ কৰি দিলে তুমি কি পাবা 2 পাবা এতিয়া তোমাক ইয়াতো সেই একেদৰে যে দুটা সংখ্যা দিছে সংখ্যা দুটাৰ যোগফল এটা দিয়া আছে গতিকে যোগফলটোৰ পৰা যদি তুমি এটা সংখ্যা বিয়োগ কৰি দিয়া তেতিয়াহ'লে আনটো সংখ্যা পাই যাবা
গতিকে ইয়াতে তোমাৰ 12,890 বিয়োগ 9,673 আছে। গতিকে এই 9,673 লগত কি যোগ কৰি পেলাই তুমি 12,890 পাইছিলা? 3,217 যোগ কৰি। গতিকে যিটো উত্তৰ হ'ব সেই উত্তৰটো হ'ব এবাৰ কিমান? যে 3,217। 3,217টো তোমাৰ এনচাৰ হ'ব। 3,217। তাৰপিছত দিয়া আছে যে বি নম্বৰ 7,612 যোগ 2,892 সমান 10,504। 10,504 বিয়োগ 7,612 কি হ'ব? ওপৰটো নিচিনাই নহয় জানো? এইটো আৰু এইটো যোগ কৰি পেলাই তুমি এইটো পাইছিলা। এইটোৰ পৰা তুমি কি কৰিব দিছে যে এই সংখ্যাটো বিয়োগ কৰি দিছে। গতিকে তুমি কোনটো পাবা? এইটো সংখ্যা পাবা 2,892। গতিকে উত্তৰটো কি হ'ব? 2,892। ঠিক তেনেদৰে চি নম্বৰটো দিছে যে 8,292 বিয়োগ 6,479 সমান 1,813। এতিয়া দিছে যে 6,479 যোগ 1,813। এই প্ৰশ্নটো আকৌ কি কৰিছে যে এই সংখ্যা দুটাৰ পৰা এই সংখ্যাটো বিয়োগ কৰোঁতে এই সংখ্যাটো পাইছে। এতিয়া কৈছে যে 6,479 লগত আকৌ 1,813টো যোগ কৰিছে। যোগ কৰিলে কি পাম? আমি কি পাম? এই বাকী থকা সংখ্যাটো পাম, যিটো আছিলে 8,292। উত্তৰটো হ'ব 8,292। গতিকে তোমালোকে ভালদৰে চিন্তা কৰি পেলাই উত্তৰকেইটা কৰিব দিছে। এতিয়া আমি চিন্তা কৰিলোঁ, বুজিও পালা চাগে তোমালোকে নিশ্চয়। আকৌ ডি নম্বৰটোতো দিয়া আছে যে একেধৰণৰ, যে চি নম্বৰটো নিচিনাই ডি নম্বৰটো। ইয়াতো এইটো আৰু 9,678 আৰু 3,579 বিয়োগ কৰি পেলাই কি পাইছে? 5,819 পাইছিলে। এতিয়া 3,859 যোগ 5,819 এতিয়া যোগ কৰিলে আমি কিমান পাম? 9,678টো পাম, হয় জানো? গতিকে ডি নম্বৰটো এনচাৰ হ'ব 9,678। একেদৰে তোমালোকক আকৌ তাৰ তলৰ প্ৰশ্নকেইটা দিয়া আছে যে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা। এ নম্বৰটো দিয়া আছিলে তোমালোকক যে দুটা সংখ্যাৰ যোগফল 41,283, তাৰে এটা 28,239 হ'লে আনটো কিমান হ'ব? আমি সংখ্যা দুটাৰ যোগফলটো পাতি ল'লোঁ। সংখ্যা দুটাৰ যোগফল 41,283, এটা সংখ্যা দিয়া আছিলে 28,239। বিয়োগ কৰি দিলে আমি কি পাম? আনটো সংখ্যা পাম। বিয়োগ কৰি দিছোঁ। 13ৰ পৰা 9 গ'লে 4, এটা থাকিলে 7, 7ৰ পৰা 3 গ'লে 4, এটা থাকিলে 2, 2ৰ পৰা 2 গ'লে 0, এটা থাকিলে 11 হ'ব, 1 ধাৰ কৰি আনিলে 11ৰ পৰা 8 গ'লে 3, নেক্সট 3ৰ পৰা 2 গ'লে 1। গতিকে আনটো সংখ্যা হ'ব 13,044। বি নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে যে 67,192 আৰু 73,841ৰ মাজৰ পাৰ্থক্য কিমান? ইয়াতে আমি কি কৰিম যে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম। ডাঙৰ সংখ্যাটো হৈছে 73,841 আৰু সৰু সংখ্যাটো হৈছে 67,192। এতিয়া যদি আমি বিয়োগ কৰিবলৈ যাওঁ, এককৰ স্থানৰ অংক আছে 1, তলৰ সংখ্যাটোত এককৰ স্থানৰ অংক আছে 2। গতিকে আমি 1ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰোঁ। 1 ধাৰ কৰিলোঁ, 1 ধাৰ কৰিলে কিমান হ'ব? 11। 11ৰ পৰা 2 গ'লে 9। যিহেতু আমি 4ৰ পৰা 1 ধাৰ কৰিছিলোঁ, গতিকে ইয়াতে তোমাৰ 3 থাকিব। 3ৰ পৰা 9 বিয়োগ নহয়, গতিকে আমি আকৌ 1 ধাৰ কৰিলোঁ। 1 ধাৰ কৰিলে কিমান হ'ব? 13। 13 হ'লে 13ৰ পৰা 9 গ'লে 4। আমি 8ৰ পৰা 1 ধাৰ কৰি লৈ গৈছিলোঁ, গতিকে ইয়াতে থাকিব 7। 7ৰ পৰা 1 গ'লে 6। নেক্সট আমাৰ আকৌ 3ৰ পৰা 7 বিয়োগ কৰিব লাগে। 3ৰ পৰা 7 বিয়োগ নহয় আমি জানো, গতিকে আমি আকৌ একেবাৰে তোমাৰ কি হ'ল? অযুতৰ স্থানত থকা অংকটোৰ পৰা, অৰ্থাৎ 7ৰ পৰা আমি কি কৰিলোঁ? এটা 1 ধাৰ কৰি লৈ গ'লোঁ। 1 ধাৰ কৰি লৈ যাওঁতে কিমান হ'ল? 13। 13ৰ পৰা 7 গ'লে 6। এতিয়া আমি যিহেতু 7ৰ পৰা 1টো ধাৰ কৰি লৈ গৈছিলোঁ, গতিকে এইটো 7 হৈ নাথাকি কি হৈ যাব? 6 হৈ যাব। আৰু এই 6 আৰু তলৰ 6টো যদি আমি বিয়োগ কৰি কিমান পাম? 0 পাম। আৰু 0 পালে আমি নিলিখিলেও হ'ব, কাৰণ যেতিয়া আমি সংখ্যাবিলাক লিখোঁতে যদি একেবাৰে বাওঁফালৰ স্থানৰ অংকটো 0 হয়, তেতিয়াহ'লে সেই 0টো নিলিখিলেও হয়। চি নম্বৰ প্ৰশ্ন তোমালোক দিয়া আছে যে 32,721, 40,621 আৰু 72,901ৰ যোগফল নিৰ্ণয় কৰা। অৰ্থাৎ এই তিনিটা সংখ্যাৰ কি কৰিব লাগে? যোগফল ওলাব লাগে। তিনিটাকে আমি যোগ কৰিব লাগে। মই যোগ কৰিবৰ কাৰণে পাতিলোঁ, এনেকৈ পাতি লৈ পেলাই আমি যোগ কৰিম। এতিয়া যে গোটেইকেইটাৰে আমি কি কৰিম? এককৰ স্থানৰ অংককেইটাৰ সৈতে যোগ কৰিম একেলগে।
দশকৰ স্থানৰ অংককেইটা যোগ কৰিম, শতকৰ স্থানৰ অংককেইটা যোগ কৰিম আৰু হাজাৰৰ স্থানৰ অংককেইটা আমি যোগ কৰিম। আমি সেইকাৰণে কি কৰিম, শতকৰ স্থানৰ অংকটোৰ তলে তলে শতকৰ স্থানৰ অংক, দশকৰ স্থানৰ তলত দশকৰ স্থানৰ, অৰ্থাৎ আমি তলে তলে পাতি আহিব লাগিব, তেতিয়াহে আমাৰ যোগ কৰাত বা বিয়োগ কৰাত সুবিধা হয়। এতিয়া আমি চাবা ইয়াতে আমি 1 1 2 2 1 3 হ'ল। আকৌ এতিয়া দি আছে 2 2 2 2 কিমান 4 4 0 4। তাৰপিছত দি আছে এতিয়া 7 7 6 13 13 9 কিমান 13 9 22 22ৰ 2 হাতে গ'ল 2 নহয় জানো। তাৰপিছত দিয়া আছে তোমাৰ 2 2 0 2 2 2 4। আকৌ এই হাতে যোৱা 2টো দি কিমান হ'ব 6। তাৰপিছত হ'ব লাষ্টত তোমাৰ 3 4 7 7 7 6। তুমি এবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক দিছে যে 28709 লগত কি যোগ কৰিলে যোগফল 78239 পাম। অৰ্থাৎ দুটা সংখ্যা আছে, সংখ্যা দুটাৰ এটা হৈছে 28709 আৰু এই 28709 লগত কি যোগ কৰিলে আমি 78239 পাম। কি কৰিবা, যোগফলটো কিমান 78239। এই যোগফলটোৰ পৰা তুমি যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো বিয়োগ কৰি দিয়া। বিয়োগ কৰি দিলে সেই সংখ্যাটোৰ লগত কি যোগ কৰিলে তুমি 78239 পাবা, সেই সংখ্যাটো পাই যাবা। যে 78239 পাতিলোঁ আৰু সংখ্যাটো এটা আছিলে 28709, গতিকে 28709টো আমি পাতি দিলোঁ। এতিয়া আমি বিয়োগ কৰিলোঁ যে 9ৰ পৰা 9 গ'লে 0 নহয় জানো। আকৌ 3 আছে, 3ৰ পৰা 0 গ'লে 3। ইয়াতে 2ৰ পৰা 7 বিয়োগ নাযায়, গতিকে এক ধাৰ কৰিলোঁ 12 হ'ল, 12ৰ পৰা 7 গ'লে 5। তাৰপিছত দিয়া আছে ইয়াতে 7 হ'ব, কাৰণ যিহেতু আমি এক ধাৰ কৰিছিলোঁ, গতিকে 7 হ'লে এইটো 17 হ'ব লাগিব, তেতিয়াহে বিয়োগ যাব, কাৰণ তলত 8 থাকিলে নহয় জানো। এতিয়া 17 হ'লে 17ৰ পৰা 8 গ'লে 9 হ'ব, আৰু ইয়াতে বাকী থাকিলে তোমাৰ 6, 6ৰ পৰা 2 গ'লে 4। গতিকে 28709 লগত এই সংখ্যাটো যদি আমি যোগ কৰি দিওঁ, যোগ কৰি দিলে আমি যোগফল 78239 পাম। সংখ্যাটো কি 49530। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। সংখ্যা আৰু প্ৰক্ৰিয়া নামৰ পাঠটিৰ বাকী থকা অংশসমূহ নেক্সট ভিডিঅ'সমূহত আলোচনা কৰিম। তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আৰু মোৰ ভিডিঅ'সমূহ সময়মতে পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।